Hi friends, welcome back to my channel everyone. How are you doing friends? আজি আমি মোৰ লগত আছে মোৰ দাদা কৃষ্ণ দাই আৰু কৃষ্ণ দাই মই এফালে যাবলৈ ওলাইছো এটা সামাৰ ভেকেশন ন সব তোমালোকৰ চাগে ঘৰ দিনিয়া আছো আমি দুটা প্ল্যান কৰিলো কৃষ্ণ দা আৰু মই এফালে ফুৰিবলৈ যাওঁ বুলি গৰম বন্ধত ঘৰে থাকি থাকি বৰিং লাগিছে সো বন্ধুসকল এতিয়া ৰাতিপুৱা 9:30 হৈছে আৰু আমি গুগল মেপ চাই চাই যাবলৈ লৈছো লেটস গো এন্ড সি তোমালোকক সব দেখাম আৰু বন্ধুসকল আমি গৈ আছো নাৰায়ণপুৰলৈ যোৱা কেইবাটাও ৰাস্তা আছে আমাৰ টাউনেদি যাব পাৰি লখিমপুৰদি যাব পাৰি টাউনেদি কিন্তু কৃষ্ণদাই আগতে গৈছে কৃষ্ণদাই জানে চব কোনফালে কেনেকৈ যায় গৈছো আমি এপিনে গড়চিগা হৈ বঙালমৰা হৈ আমি গাঁৱৰ মাজে মাজে সোমোৱাই দিছে গাঁৱৰ মাজে মাজে সোমোৱাই এখন গেলা বিল একদম 12 মাহে গেলি থাকে বিলখন পানী নুশুকায় মই কৃষ্ণদা মুখৰ পৰা এতিয়া গম পাইছো গেলা বিল নে কি বানপানী কি বুলি কৈছিলা বানপানী হৈ থাকে পানী হৈ থাকে 12 মাহে ইয়াত বানপানী হৈ থাকে ইয়াত পানী কোনোফালে নুশুকায় তোমালোকে চাই পানীয়ে হৈ থাকে আৰু কৃষ্ণদাই কৈছে খৰালি আহিলে হেনো ইয়াত পানীয়ে হৈ থাকে অকল সো সেইটো কাৰণে গাঁওখনৰ নাম আছে কিবা এতিয়া গড়চিগা পামগে আৰু তোমালোকৰ গাঁৱৰ চব ছবি দেখাম সো চাই থাকো এতিয়া যে আমি পাৰ আহিলো বজাৰখন এখন যে গড়চিগা বজাৰ নকিছে আৰু এই বজাৰখনৰ এটা গুৰুত্বপূৰ্ণ কথা আছে মানে তাত চব বস্তু কম দামত পায় হয় ন চব বস্তুৱে কম দামত পায় এখন বহুত ভাল বজাৰ আমাৰ ইয়াৰ ফালৰ বন্ধুসকল যেতিয়া মই গড়চিগা পাৰ হৈ বঙালমৰা পাইছিলোগে তেতিয়া বঙালমৰাত আমাক এজাক বহুত ডাঙৰ বৰষুণে পাইছিল আৰু বৰষুণজাক বহুত সময় ধৰি দি আছিল সেইকাৰণে ভিডিঅ' ৰেকৰ্ডিং কৰিব পৰা নহ'ল আৰু ইয়াৰ পাছত মই গৈ মোৰ বৰ্তমানৰ পালোগে ভোগপুৰত থকা আৰু আবেলি যেতিয়া বৰষুণ এৰিলে তেতিয়া মই মাধৱদেৱ থানলৈ ওলাই আহিছিলোঁ বন্ধুসকল এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু নেক্সট ভিডিঅ'টো মাধৱদেৱৰ থানৰ ওপৰতে বনাম যদি ভিডিঅ'টো ভাল পালা ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এণ্ড আই উইল সি ইউ ইন দ্য নেক্সট ওৱান বাই